আৰু স্পেচিয়েলি চিপাজৰ খুব ভাল দিন আৰু খেল বুলি ক'লে ভাল লাগে কাৰণ খেলেই আমাক অসম বুলি ক'লে খেল বুলি ক'লে আজি লাভলীনা হওক হিমা হওক শিৱা থাপা হওক চবেই ইমান নাম আনিছে অসমৰ কাৰণে আৰু মই ভাবোঁ যে ইয়াৰ পৰাই বহুত ভাল ভাল খেলুৱৈ ইণ্টাৰনেশ্যনেল লেভেললৈ যাব পাৰিব তাৰ কাৰণে মই আমাৰ চিফ মিনিষ্টাৰ শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা পদক্ষেপ লৈ পিনে আহিছে খেল মহাৰণ লৈ পিনে আৰু মই আশা কৰোঁ যে মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা যদি আমি ভালকৈ যদি চাওঁ কোন কোন প্লেয়াৰ যিকোনো গেমত ভাল ভাল হ'ব পাৰে আমি যদি এটা ভাল টীম বনাব পাৰোঁ অসমৰ কাৰণে ভাল হ'ব যিহেতু আৰু চিপাঝাৰৰ সকলো মানুহ ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান ভালকৈ অৰ্গেনাইজ কৰিছে থেংক ইউ ছ' মাছ জয় ইতিমধ্যে আমাৰ যি খেল মহাৰণ আৰম্ভ হৈছিল আমাৰ গাঁও পঞ্চায়তৰ পৰ্যায়ৰ যিখিনি খেল মহাৰণ আৰম্ভ হৈছে এইখিনি ইতিমধ্যে শেষ হৈছে আমাৰ যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰী তেওঁলোকে খুব ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকক আমি এটা ভাল ফুটবল টীম ভলীবল খ'খ' আৰু কাবাডী টীম আমি ছিলেক্ট কৰিছোঁ প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা আৰু যিসকল ভাল দৌৰবিদ তেওঁলোকৰো ছিলেকশ্যন হৈছে এতিয়া আমাৰ যিহেতু সমষ্টি ভিত্তিত আমাৰ গভৰ্ণমেণ্টৰ যিটো নিৰ্দেশ সমষ্টি ভিত্তিত এই খেলুৱৈসকলৰ মাজত আকৌ আমি কম্পিটিশ্যন পাতিম বিভিন্ন পঞ্চায়তৰ মাজত ইয়াত 25খন পঞ্চায়ত আছে প্লাছ এখন পৌৰসভা আছে এই 25খন পঞ্চায়ত আৰু পৌৰসভাৰ যিখিনি ভাল খেলুৱৈ তেওঁলোকৰ মাজত এতিয়া কম্পিটিশ্যন হ'ব ইয়াৰ পৰাও আমি ভাল মানে পঞ্চায়ত হিচাপে নহয় ইয়াত ভাল প্লেয়াৰ হিচাপে আমি ভাল ফুটবল টীম প্ৰত্যেকটো পঞ্চায়তৰ যদি ভাল খেলুৱৈ আছে তেওঁলোকৰ পৰা এটা বা দুটা বা ভাল কিছু পঞ্চায়তত কেইবাজনো ভাল খেলিব পাৰে বা কিছু পঞ্চায়তত ভাল নেখেলিবও পাৰে আমি তাৰে প্ৰত্যেকটো মানে টিমৰ মানে আইটেম মানে ইভেণ্টৰ কাৰণে ভাল এটা টীম বনাম ইয়াৰ পিছত আকৌ আমাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব 4খন যিহেতু আমাৰ বিধানসভা সমষ্টি আছে এই 4খন বিধানসভা সমষ্টিৰো আমি ভাল ভাল টীমবোৰ আমি বাছি ওলাম তাতে খেলুৱৈ ভাল এটা ফুটবল ভলীবল বা খ'খ' কাবাডী টীম বনাম ভাল দৌৰবিদ আচলতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম সাংঘাতিক ধৰণে আমাৰ এটা অপূৰণীয় ভৱিষ্যতৰ কাৰণে এটা মহৎ প্ৰচেষ্টা আৰু আজি আমি চিপাঝাৰ সমষ্টিত যি 25টা গাঁও পঞ্চায়তৰ সকলোবোৰ খেলুৱৈ যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কৃতকাৰ্যতা লাভ কৰিছিল সকলো খেলুৱৈ আজি এই অনুষ্ঠানটো পাতিছোঁ আমাৰ 6 তাৰিখলৈকে অনুষ্ঠান চলিব 6 তাৰিখে সন্ধিয়া আমি সামৰণি পেলাম তাৰপিছতেই আমাৰ এই গোটেইখিনি বিজয়ী প্ৰাৰ্থীসকলক লৈ আমাৰ খেলুৱৈসকলক লৈ আমি জিলা ভিত্তিত আমাৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিম না মই পৰীক্ষা বা শিক্ষানুষ্ঠান ল'ৰা ছোৱালীবিলাকৰ কষ্ট হৈছে মই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে গোটেইকেইটা ডিপাৰ্টমেণ্ট মাতি পেলাই যাতে আমাৰ ল'ৰা ছোৱালীখিনি পঢ়া কামটোৰ ক্ষেত্ৰত আৰু খেল অংশগ্ৰহণৰ ক্ষেত্ৰত যাতে গুৰুত্ব দিয়ে তেখেতে কৰিব আৰু মই নিশ্চিত আমি আশা কৰিছোঁ চিপাঝাৰ অন্ততঃ অসমৰ ভিতৰত কিবা এটা মানে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিব লাগে সেইকাৰণে এবাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাই আমাৰ